Hi and welcome to my YouTube channel Samudrajit Bora. এতিয়া আজি এই ভিডিঅ'টো মানে মই এটা বিশেষ কাৰণে বনাইছো। এতিয়া ৰাতিপুৱা 5টা মান বাজি আছে। মই মৰ্নিং ৱাক কৰি আহোঁ, তাৰ পাছত কৈ আছো কি কাৰণে ভিডিঅ' বনাইছো। বলো মৰ্নিং ৱাক কৰি আহোঁ। বন্ধুসকল, আপোনালোকক অকমান মৰ্নিং ৱাক কৰাই আনো বলক। মানে আমাৰ গাঁওখন দেখুওৱা নিচিনা হ'ব। এনে পথাৰ ৰুলে বাৰু, বেলিটো ওলাইছে আৰু বৰ্তমান এতিয়া দেখা নাপাব এখিত। বেলিটো ওলাইছে আৰু অলপ অলপকে। এখন ফিল্ডত ফুটবল খেলা হয়, লগতে ক্ৰিকেট খেলিছিলোঁ বাৰু। আজিকালি ল'ৰাবিলাকে ফুটবল খেলেহি অলপ অলপ টাইম আবেলি টাইমত। এইডোখৰত আহি মজা লাগে, মজা হাৱা পাই। পুৰা হাবি দেখিছেনে? পুৰা হাবি, আন্ধাৰ টাইপৰ পুৰা। এইডোখৰ হাবি আহি মজা লাগে, পুৰা আন্ধাৰ। ভিউ পইণ্টটো মজা, ভিউটো মজা দেখিবলৈ। মোবাইল কেমেৰাৰ কাৰণে অকণমান হেৰি হৈছে, কিন্তু DSLR হোৱা হ'লে মানে আৰু অলপ ধুনীয়া লাগিলে দেখিবলৈ। কিন্তু মোবাইলতো বহুত ধুনীয়াই দিছে বাৰু বৰ্তমান। হাবি পুৰা ইয়াত, পুৰা ডাঠ হাবি ইয়াত। আমি সৰু থাকোতে ইয়াতকৈ বহুত ডাঠ আছিলে এই হাবিখন। বৰ্তমান অলপ এতিয়া চফা কৰি থকা হয়, মাজে মাজে চফা কৰি থকাৰ বাবে হাবিখন অকণমান ছাইডটো পাত চাতবিলাক কাটি দিয়া হয়। কিন্তু আমি সৰু থাকোতে মানে আৰু ডাঠ আছিলে মানে হাবিখন। নাই, বেকগ্ৰাউণ্ড চং এটা দিয়া নাই। আপোনালোকে চৰাই চিৰিকটিৰ মাতসমূহ হেডফোনডাল লগাই আপুনি ভালকৈ শুনিব পাৰিব। আপোনালোকে শুনিবচোন হেডফোনডাল লগাই। চৰাই চিৰিকটিবিলাকে মানে ৰাতিপুৱা ইয়াত ধুনীয়াকৈ পুৰা চিঞৰি থাকে, আপোনালোকে শুনা পাব ধুনীয়াকৈ। হয়, হেডফোনডাল ইউজ কৰিব, শুনি চাব। আপোনালোকে দেখা পাইছে এইখন গোটেইখন হাবি হৈ আগলৈকে আছে, আৰু এইপিনে পথাৰ আছে। এইপিনে পথাৰ সম্পূৰ্ণ ৰোৱা হৈ গ'ল, দেখিবলৈ পাইছে। কেমেৰা কোৱালিটি ভাল নহয়, যদিও দেখাবলৈ ট্ৰাই কৰিছোঁ।
এইপিনে পথাৰ, আৰু আপোনাৰ এই চাইডটো গোটেই চাইডটো এই মূৰৰ পৰা এইফালে এই মূৰলৈকে হাবি, পুৰা ডাঠ হাবি আছে। আৰু এইফালে দেখিছে এইটো নোৱালী ৰাস্তাটো আপোনালোকে ধৰিব নোৱাৰিব, যিটো যোৰহাটৰ পৰা তিতাবৰলৈকে যায়, আমাৰ নোৱালী ৰাস্তা বুলি কয়। বহুতে গম পাব, কিন্তু ধৰিব নোৱাৰিব। অলপ কুঁৱলী চুঁৱলীও পোৱাৰ নিচিনা লাগিছে। কেমেৰাটো যিহেতু ভাল নহয়, অকণমান ভালদৰে ধৰিব নোৱাৰিব পাৰে। এইখিনিৰ পৰা আমাৰ এইটো চাইডে মানে আপোনাৰ 500 মিটাৰমান গ'লেই নোৱালী ৰাস্তাটো পাব। মৰ্ণিং ৱাক কৰি আহি গ'লোঁ, এতিয়া 12টামান বাজিছে। ভাত চাত খাই ল'লোঁ বাৰু, তাৰপিছত ভাবিলোঁ ভিডিঅ'টো বনাওঁ। ভিডিঅ'টো প্ৰথমতে কৈছিলোঁ যে মই ভিডিঅ'টো এটা বিশেষ কাৰণত বনাইছোঁ। কাৰণটো হৈছে এনেকুৱা ধৰণৰ যে এই চেনেলটোত মই চব ধৰণৰ ভিডিঅ' আপলোড নকৰোঁ। মানে এই চব ধৰণৰ ভিডিঅ' আপলোড কৰিলে সকলোৱে ভাল নাপাবও পাৰে। সেইবাবে মই চিন্তা কৰি ভাবিলোঁ যে মই ভিডিঅ'টো বনাই পেলাওঁ, মই আপোনালোকক কওঁ কথাখিনি। তাত ভাবিলোঁ যে মই মোৰ যিখিনি মোৰ কোৱালিটিত পৰে, মই যিখিনি যেনেকুৱা ধৰণৰ পাৰিম কৰিব, সেইখিনি চিন্তা কৰি ভাবিলোঁ যে মই দুটা ধৰণৰ ভিডিঅ' বনাব পাৰিম। এটা হৈছে মই ব্লগ টাইপৰ বনাব পাৰিম, আৰু এটা কিছুমান ইণ্টাৰেষ্টিং তথ্য তেনেকুৱা ধৰণৰ বা ইনফৰমেশ্যন কিবা এটা দিব পাৰিম আপোনালোকক, সেনেকুৱা ধৰণৰ ভিডিঅ'ই মই বনাব পাৰিম বুলি ভাবিলোঁ। সেইকাৰণে এই ভিডিঅ'টো মই বনাম বুলি ভাবিলোঁ। মোৰ ঘৰটো যোৰহাটৰ তিতাবৰত, আৰু মই ব্লগ টাইপত এনেকৈ ধৰি লওক মোৰ তিতাবৰ বা যোৰহাটৰ যিটো এৰিয়াত মানে ঐতিহাসিক মানে হিষ্টৰিকেল প্লেচসমূহ যিবিলাক আছে, মই এইবিলাক দেখাব পাৰিম বুলি নিজে মই ভাবিছোঁ। সেইকাৰণে মই সেনেকুৱা ধৰণৰ ভিডিঅ' বনাম। আৰু মই যিহেতু বেলেগ ধৰণৰ একো ভাবি পোৱা নাই কাৰণে মই এতিয়ালৈকে বৰ্তমান চিন্তা কৰা নাই। আৰু দুই এটা মই ইণ্টাৰেষ্টিং তথ্য দিবলৈ আপোনালোকক চেষ্টা কৰিম। দুটামান ইনফৰ্মেটিভ তথ্য। আৰু এতিয়া বৰ্তমান লকডাউনো চলি আছে, সেইকাৰণে মই ব্লগ চগ বনাবলৈ বাহিৰলৈ ওলাই যাব নোৱাৰোঁ। গাঁৱতে মই এনেই দুই এটা ভিডিঅ' এতিয়া বনাই আছোঁ, চাই আছোঁ কেনেকুৱানো হৈছে। আৰু যদি আপোনালোকৰ ভিডিঅ'টো অলপ হ'লেও ভাল লাগিল, তেতিয়া লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰিব। আৰু কমেণ্টত জনাই দিব যদি কিবা ভুল হৈছে। কাৰণ এতিয়া মই বৰ্তমান নতুন, সেইবাবে ভুলটো হ'বই। আৰু ভুলটো আপোনালোকে যদি আঙুলিয়াই দিয়ে, তেতিয়াহে মই পাছলৈ দুই এটাকে আৰু অকণমান উন্নত কৰিব পাৰিম। সেইকাৰণে আপোনালোকক কমেণ্টত ভুল হৈছে যদি জনাই দিবলৈ কৈছোঁ। আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক ধন্যবাদ থাকিল।